নমস্কাৰ আপোনালোকৰ যেটো চেনেল আপোনালোকে সাৰ্চ কৰিলে আপোনালোকৰ সাৰ্চ লিষ্টত নোলায় বা কি কৰিলে আপোনালোক ওলাব আৰু আপোনালোকৰ কথাটো হৈ গ'ল আপোনালোকৰ চেনেলৰ নামটো যদি একদম দীঘলীয়াকৈ একদম ফৰেনাৰ টাইপৰ যদি আপোনালোকৰ চেনেলৰ নামটো ৰাখে তেতিয়াহ'লে সাৰ্চ লিষ্টটো ওলাবলৈ অকণ টান যিহেতু আমাৰ নিচিনা গাধা মানে টাইপিং কৰাত অকণ অসুবিধা হয় তো বলক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ নমস্কাৰ মোৰ ইউটিউব চেনেলটো আপোনালোকে যি দেখাই দিছোঁ আপোনালোকে নহ'লে বিশ্বাস নকৰিব মানে আজিকালি প্ৰুফ মাংতা হে ভাই প্ৰুফ তো মোৰ চেনেলৰ নামটো 300 বাৰ টেক বুলি সাৰ্চ কৰি দিছোঁ তো 300 বাৰ টেক লিখোতে মোৰ চাব পাই 2 নম্বৰতে আহিছে তাৰপিছত গোটেইটো লিখোতে 1 নম্বৰতে তো মুঠতে ৰেংক কৰক মুঠতে লিষ্টৰ ভিতৰত কোনবা এটা জায়গাত মুঠতে শ্ব' কৰক মুঠতে সেইটো কথা তো মই শ্ব' কৰাৰ লগে লগে আপোনাৰ মোৰ চেনেলটো আহি গৈছে ওপৰতে 1 নম্বৰ কথা লগতে মোৰ যিখিনি ৰিলেটেড ভিডিঅ' যিখিনি ৰিসেন্ট ভিডিঅ' সেইখিনি মোক শ্ব' কৰিছে তো আপোনালোকে কৰিব লগা কিবা একটা কাম কৰিব লাগিব সেই কামটো কি জানে লাইক এটা কৰি দিয়ক ঘৰতে তো মই কৈ আছোঁ তো আপোনালোকে কি কৰিব হোমত আহি যাওক হোমত গৈ পিনে আপোনালোকে কি কৰিব জানে ऊपर যেটা একদম লোগো দেখিছে লোগোত গৈ আপোনালোকে ইয়াৰ চেনেল ক্লিক কৰি আপোনালোকে এবাউটত যাওক এবাউটত আপোনালোকে চাওক আপোনালোকৰ চেনেলৰ নামটো দিয়া আছে নে হেশটেগ এনেকৈ তেনেকৈ মানে যি মন যায় তাকে দি দিয়ক মই আপোনালোকৰ চেনেলৰ নামটো দিয়ক আপোনালোকে কি কৰিব এইটো এডিট কৰিব হৈ গ'লে আপোনালোকে একদম হোমত আহি যাব চেনেলৰ হোমত আহি যাব মানে টাইমটো একেবাৰে আপোনালোকে হোমত আহি যাব তাৰপৰা এইটো হোমত আহি গ'লো তাৰপিছত কি কৰিব যিটো সালাইন্স আছে মানে সেটিংস আছে ইয়াত ক্লিক কৰি পিনে ডেসক্ৰিপচনত পেন্সিলত ক্লিক কৰি দিয়ক দুটকীয়া পেন্সিলত ক্লিক কৰি পিনে আপোনালোকে চেনেল নামটো মই সৰি ইয়াতে দি দিলোঁ তাবলকে মাজত গৈ পিনি কবাত আপোনাক ভালকে দি দিয়ক জাস্ট মই দেখাবলৈ চেষ্টা কৰিছো তাবলকে কি কৰিব তা হৈ গল তাছত ক্ৰমত জক ক্ৰমত গৈ পিনি আপোনাক ইউটিউব টু ডেস্কটপ ভাৰ্সনত ওপেন কৰিব কাৰণ মোৰ অলৰেডি মানে ডেস্কটপ ভাৰ্সনটো ওপেন কৰি থোৱা মানে সেটিং কৰি থোৱা আছে তো হৈ গল এটো কাম বাস ইমানেই তাৰ পিছত আপোনাক কি কৰিব আপোনাক লোগোত ক্লিক কৰিব তাৰ পিছত ক্ৰিয়েটৰ ষ্টুডিও আপোনাক ওপেন কৰিব কৈ আছো অলপ ৰখি ধৈৰ্য লওক পানী গ্লাস লাগিলে খাই আহক আপত্তি নাই তো ইংলিশটো এটা গুলি মাৰি তো মই কি কৰিম আমনি পাই গৈছে কেতিয়াকো বন্ধ কৰিব লাগিব তো আপোনালোকে তলত চাব পাৰে কিবা সুকত সালাইন্স মানে সেটিংসটো আপোনালোকে পাই গৈছে তাৰ পিছত কি কৰিব জানে জেনেৰেলত যাব জেনেৰেলত গৈ পিনে কিবোৰ্ডছ বুলি পাব তো কিবোৰ্ডছত গৈ পিনে আপোনালোকৰ চেনেল নামটো ভুল শুদ্ধকে যেনেকৈ পাৰে ভাবি ভালকে ভুলে শুদ্ধই দি থাকক কাৰণ আমাৰ নিচিনা গাধা মানুহৰ কাৰণে অকণ দিগদাৰ হয় যে আপোনাৰ দীঘলীয়া নামটো সাৰ্চ কৰিবলৈ আমাৰ বাধ্য মানে ক্ষমতা নাই বুলি ধৰি লওক মানে একদমেই নাই বস ইমানেই আপোনালোকৰ নামটো শৰ্টকে দিয়ক আৰু আপোনালোকে যদি টেগ লগাবলৈ আছে টেগ দি দিয়ক তো মই কি দিম আসামিজ টেগ ইউটিউবাৰ দিছোঁ তো কিছুমান আসামিজ টেগ ইউটিউবাৰ দিলে তো বাই চান্স যদি টেগটো ৰেংক কৰে তো তাৰ তলত চেনেলৰ তলত মোৰ চেনেলটো শ্ব' কৰিব পাৰে এইটো এটা ফাৰ্ষ্ট কথা কিছুমানে বেলেগ এবাৰ চেনেল সাৰ্চ কৰে কিছুমানৰ আপুনি কৰিলে ভাত কেনেকৈ বনা বেলেগৰ চেনেল শ্ব' কৰি গৈছে তেনেকৈ বেলেগ তেনেকৈ টেগ দিয়া থাকে কৰে বেলেগ ওলাই কিবা বেলেগ আপোনালোকে চেনেলৰ নামটো দি লওক ভালকৈ উল্টা পুল্টাকৈ যেনেকৈ যি পাৰে দি লওক মানে মিক্স কৰি ৰিমিক্স কৰি দিয়ক লাগিলে দৰকাৰ পৰিলে যদি মোৰ 312 টেগ আছে টেগ 312 300 এনেকৈ কিবা কিবি মিলাই মেলি আপোনালোকে দি থাকক কাৰণ আপোনালোকৰ চেনেলটো ৰেংক কৰিব লাগে ন সেইটোৱে মেইন কথা তো বস আপোনালোকে এইটো কি কৰিব সেভ কৰি ল'ব সেভ কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব একেবাৰে এইটো ফিনিশ মানে আপোনালোকৰ চেনেলত গুচি যাওক চেনেলত গৈ আপোনালোকে যিখিনি ৰিসেন্ট ভিডিঅ' আপোনালোকে কি কৰিব গোটেইখিনিতে আপুনি কি কৰিব গোটেই কেইটামান ভিডিঅ'ত আপোনালোকে নিজৰ চেনেলৰ নামটো লগাই দিব যদি লগাই থোৱা আছে তো লগাব দৰকাৰ নাই আপোনালোকে তিনিটা জায়গাত দিব ডেসক্ৰিপচন টেগ এইকেইটা জায়গাত আপোনালোকে টাইটেলটো দিব পাৰে যদি আপোনালোকৰ ৰেংক হৈ আছে তেতিয়াহ'লে নিদিলেও হৈ যায় তো মই চাব প্ৰথমতে সাৰ্চ কৰি দেখালোঁ মই এইটো ভিডিঅ'ত আপোনালোকে মোৰ টাইটেলটো দিয়া নাছিলোঁ কাৰণ এটা আপোনালোকক দিম আপোনালোকক চাই থাকিব প্ৰুফ দি আছে মানে লাইভ প্ৰুফ বুলিয়ে ধৰি লওক আৰু লাইভ নহ'লেও লাইভ বুলিয়ে ধৰিব পাৰে একো নাই তো মই এতিয়া আপোনালোকে কি কৰিব গোটেইখিনি ভিডিঅ'ত আপোনালোকে চেনেলৰ নামটো দি দিয়ক তাৰপিছত আপোনালোকে কি কৰিব ইউটিউব ষ্টুডিঅ'ত আহি যাওক আহি পিনে আপোনালোকৰ যিটো ভিডিঅ' থাকে তো ভিডিঅ'ত আপোনালোকে কি কৰিব আপোনালোকে বেলেগৰ চেনেলৰ নাম দি দিয়ে আপোনালোকে ভাল ডাঙৰ ক্ৰিয়েটৰৰ নাম দিয়ে কাৰণ তেওঁলোকৰ যিখিনি চেনেলৰ নাম সেই চেনেলৰ নামটো তেওঁলোকৰহে ৰেংক কৰে আপোনাৰ ৰেংক নকৰে আপোনালোকে কি কৰিব নিজৰ চেনেলৰ নামটো দি দিয়ক আপোনাৰ চেনেলৰ নামটোহে ৰেংক কৰিব তেতিয়া আপোনালোকে সাৰ্চ কৰিলে আপোনাৰ চেনেলটো সাৰ্চ লিষ্টত ওলাব সেইটো কাৰণে লাইক এটাটো কৰাই নাই চাগে কৰি দিয়ক আকৌ ইমান ভাল কথা কৈ আছোঁ তো আপোনালোকে চেনেলৰ নামটো ইয়াত দি দিয়ক মানে আপোনালোকে সেভ কৰি পেলাই টাইপ কৰি যি কৰি মানে গজাল সাঁতুৰি যি পাৰে মানে আপোনালোকৰ চেনেলৰ নামটো মুঠতে দিয়ক মুঠতে এইটোৱে মোৰ আহ্বান বুলিয়ে ধৰি লওক আৰু নহ'লে ডাঙৰ প্ৰতিবাদ কৰিব লাগিব দেখিছোঁ ইয়াৰ কাৰণে এতিয়া আপোনালোকে কি কৰিব তাৰপিছত আপোনালোকে টিউব বাদি যদি ইনষ্টল নাই কৰা তো ইনষ্টল কৰি লওক তো মই কি কৰিম একেবাৰে টিউব বাদিত গুচি গ'লোঁ টিউব বাদিত গৈ পিনি মোৰ চেনেল যিটো এতিয়া আপোনালোকে দেখালোঁ যিটো মোৰ টেগ যিটো মোৰ নিজৰ নাম 312 টেগ চেনেলৰ নামটো ৰেংক কৰিছেনে আপোনালোকে দেখাবলৈ হ'লে আপোনালোকে চাবলৈ হ'লে টিউব বাদিত যাব পাৰে তো আপোনালোকে একেদিনে আপোনালোকৰ চেনেলৰ নামটো ৰেংক নকৰে তো আপোনালোকৰ 10 দিন
15 দিন বা এসপ্তাহ লাগি যাব পাৰে তো ৰেংক কৰিবলৈ তো আপোনালোকে এইটো ট্ৰাই কৰি থাকিব একেদিনেতো ভুকুতে কল নপকে এইটো জানেই তো কেইদিনমান লাগিব তো চাব পাৰে মোৰ 300 বাৰ টেক অলৰেডি ৰেংক কৰিছে তো আপোনালোকে এতিয়াও লাইক কৰা নাই কৰি দিয়ক চাব পাৰে মোৰ ৰেংক কৰিছে তো আপোনালোকে এইকেইটা টিপছ যদি ফ'ল' কৰক যদি নাই কৰা কৰি থাকক ট্ৰাই কৰি থাকক নিশ্চয় কৰিব তো মই নিজৰ পাৰ্চনেলি মই নিজে এইখিনি মই ট্ৰাই কৰিছোঁ সেইকাৰণে কৈ গৈছোঁ বেলেগৰ কথা শুনি মই কৈ থকা নাই তেনেকৈ নিজে যিখিনি পাৰিছোঁ মানে যিখিনি মই নিজে মই আগতে বহুত চেনেলৰ নাম ৰাখিছোঁ উল্টা পুল্টা দীঘলীয়া ছুটি কাৰণ মোৰ লগৰখিনি কওঁ এই চাৰ্চ কৰিবি ঘৰত গৈ পাহৰিয়ে থাকে কি ক'লোঁ ইমানে দীঘলীয়া নাম থাকে ক্ৰেজি এবাউট কেনি সংগীত চাহু এনেকৈ আপোনাৰ ইংলিছ টাইমত নেম আৰু তেতিয়া বেলেগ আৰু তো আমাৰ দীঘলীয়া নাম নাই যদি ভিডিঅ'টো ভাল লাগিল আশা কৰোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সেইখিনিতে আকৌ এটা কথা কওঁ আপোনালোকৰ মই যিখিনি টিপছ দিলোঁ সেইখিনি টিপছ আপোনাৰ লগালগ ৱৰ্ক মানে কাম নকৰিব তো আপোনালোকে এসপ্তাহ ৰখক এসপ্তাহৰ ভিতৰত আপোনাৰ এনেও ৱৰ্ক কৰিব তো আপুনি প্ৰত্যেকটো ভিডিঅ'ত আপুনি এই ফৰ্মুলাকেইটা আপুনি এপ্লাই কৰিব নিশ্চয় আপোনাৰ কাম কৰিব